মূল সমিতিৰ কাৰ্যকৰী সভাপতি, সভাপতি, সম্পাদক, উপসভাপতি কেইবাজনো আছে, তাৰ এজন, আৰু সম্পাদক 4-5জন আছে। তাৰ সমবেত হ'ব। এই যে কথাবোৰ চিন্তা কৰিলে সেইসকল দ্ৰষ্টা পায়নিয়াৰ যিসকলে প্ৰথম ভাবিলে ইয়াত স্থাপন কৰিলে। এটা পৰিক্ৰমা আছে, এটা যাত্ৰা আছে, আহি আজি অৱস্থাত মন্দিৰ উপনীত হৈ যায়। এই যাত্ৰাত যিসকলে অৱদান যোগাই গ'ল, বিভিন্ন মুহূৰ্ত আছে, যিবিলাক বিশেষ মুহূৰ্ত, সেই আটাইবোৰ সামৰি ইয়াৰ এটা ইতিহাস সামৰি এখন স্মাৰকগ্ৰন্থ হ'ব লাগে বুলি মই ভাবোঁ। মন্দিৰ মানে কেৱল এটা ঘৰ নহয়, মেঘ বুলি ক'লে অকল কাগজৰ এখন ৰখা হয়। তেওঁলোকে অনুৰোধ ক'ব যে শব্দবৰ্ষ উচ্চাৰিত হোৱাৰ পৰা আমি এটা সুযোগ পাইছোঁ। মই ভাবোঁ মোৰ ফালৰ পৰা আহি গৈছে। আৰু বছৰ দিনা কাৰ্যসূচী হ'ব, যেতিয়া বিভিন্ন কাৰ্যসূচী ৰাখিব পৰা যায়। কাৰণ কিশোৰবোৰ শ্ৰদ্ধাপূৰ্ণভাৱে কৈছে, এইখিনি আজি এজনে কৈছে মাজে মাজে আমি অনুষ্ঠান কিছুমান ৰাখিব পাৰোঁ, ধৰ্মীয় আলোচনা ৰাখিব পাৰোঁ, যি নেকি বৌদ্ধিক বা আধ্যাত্মিক দিশটো আমাক কিছু আগবঢ়াই নিব পাৰে, উঠি অহা নতুন প্ৰজন্মৰ দিশ হ'ব পাৰে। স্থায়ী ব্যৱস্থা কৰিছে 100 বছৰ উদযাপিত কৰি আমি কি থৈ যাম? এখন স্মৰণিকা যথেষ্ট নহয়। আপোনালোকে কৰিবলৈ পাৰ্মানেণ্ট কিবা এটা ৰুম, আৰু এই ৰুম হ'ব পাৰে আপোনাৰ লাইব্ৰেৰী হ'ব পাৰে বা আদাৰ্ছ যিকোনো এটা হ'ব পাৰে। ইয়াত কেইবাজনে কৈছে সৰিয়হত আমি কি কৰিছিলোঁ এটা সময়ত, আৰু এই পতাকা বুলি ক'লে এখন কাপোৰ নহয়, কাপোৰখনৰ মৰ্যাদা আছে। এখন পতাকাৰ কাৰণে মানুহে প্ৰাণ দি দিব পাৰে, তাৰ পিছফালে মৰ্যাদা, সন্মান, আদৰ চব জড়িত হৈ থাকে। মন্দিৰ মানে কেৱল এটা ঘৰ নহয়, মন্দিৰৰ পিছফালে বহুত কথা জড়িত হৈ আছে। এইফালে তাতে এইবিলাক কথা সন্নিৱিষ্ট হ'ব আৰু এইবিলাক লিপিবদ্ধ হ'ব। নেক্সট জেনেৰেশ্যনে এইবিলাক সকলো কথা তাত তেওঁলোকে পিছলৈ এইবিলাক ক্ৰমে পৰ্যায়ক্ৰমে এইটো ভৱিষ্যতলৈকে বহন কৰি লৈ যাব। দ্বিতীয় কথাটো হ'ল, মই ভাবোঁ ইমান এটা মহা উপলক্ষ, ইমান এটা মেগা ইভেণ্ট হয়, এই ইভেণ্টটোৰ লগত সংগতি ৰাখি কিছুমান যদি প্ৰয়োজন আছে, আপোনালোকৰ দৃষ্টিত নিশ্চয় আছে, আপোনালোকৰ বহু বিজ্ঞ জ্ঞানী ব্যক্তি ইয়াত আছে, মই সমাজত দেখি আছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্ট, ফিজিকেল ইম্প্ৰুভ ডেভেলপমেণ্ট কৰিব পাৰে। মই বুজি পাইছোঁ, কপি কৰোঁ নহয় জানো? আমি কপি কৰোঁ বুলি ক'বলৈ ভাল পাওঁ, মানুহবিলাক বংশ যায়, তেওঁলোকে বুজাই মিটিং শুনিবলৈ আহি আছে। ঠিক নহয়, এতিয়া ক'ত আৰু কি আছে সেই কথাবোৰ বজাই তুলিবৰ কাৰণে এটা কাৰ্যসূচী আমি জড়িত। যেনেকৈ আমি মোবাইল যেনেকৈ আমি কিছুমান কাম হাতত লওঁ, সেই কামটো আমি নিশ্চয় কৰিব পাৰিম। মই আৰু বেছি কথা নকওঁ, আপোনালোকৰ পৰা বহুত সময় লৈছোঁ। পৌৰপতি মহোদয়কে মুখ্য কৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ সভাত উপস্থিত থকা সোণাৰীৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকল। হৰি সভা বুলি ক'লে মোৰ এটা কথাই মনত পৰে। 1985 চন মানতে শিকিবলৈ ল'লোঁ, আৰু তেতিয়াৰ পৰা এজন ব্যক্তি গোবিন্দ ঘোষ, তেখেতে এই পূজাৰ আগে আগে আৰু এটা কীৰ্তন নহয়, গেটৰ মুখৰ পৰা চিঞৰি যায়, বাইদেউ চাহ বনাওক, মই আহিলোঁ। আৰু তেতিয়া আৰম্ভণিতে 20 টকা লয় হ'বলা, সেইটো ৰচিদ ঘৰতে লিখি নিয়ে, 20 টকা দিলে হয়। পাচলি মই ক'লোঁ সেইটো নিৰ্ধাৰিত কাম। হৰি সভাৰ এইটো এটা বৈশিষ্ট্য যে কোনোবা এজন ব্যক্তিয়ে যিটো পইচা দিয়ে তাত কোনো জোৰ জুলুম নাই, নিৰ্দিষ্ট পৰিমাণৰ পইচা সদায় দি যায়। নিজে ইচ্ছা কৰি কোনোবাই বঢ়াই ইমান লাগিব এনেকুৱা কথা মই তেতিয়ালৈকে পোৱা। আৰু সেইকাৰণে হৰি সভাৰ প্ৰতি আমাৰ এটা আন্তৰিক সদিচ্ছা আগৰ পৰাই আছে। আপোনালোক নথৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া শতবৰ্ষৰ এটা অনুষ্ঠান বৰ ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ মাজমজিয়াত অৱস্থিত শ্ৰী শ্ৰী মদন মোহন বিগ্ৰহ মন্দিৰ তথা সৰিয়হ সমিতিৰ প্ৰাচীন ধৰ্মীয় অনুষ্ঠানৰ আজি
শতবৰ্ষ উদযাপনৰ বাবে ডক্টৰ বিপুল দে ছাৰৰ সভাপতিত্বত এক ৰাজহুৱা সভা আয়োজন কৰা হয়। উক্ত সভাত সোণাৰী নগৰৰ সোণাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 2 শতাধিক পুৰুষ মহিলাৰ অন্তৰ্ভুক্তিৰে এই ৰাজহুৱা সভা আয়োজন কৰা হয়। উক্ত সভাত অহা ডিচেম্বৰ মাহৰ 22, 23, 24, 25 তাৰিখে 4 দিনীয়া কাৰ্যসূচীৰে শতবৰ্ষ উদযাপনৰ দিন ধাৰ্য কৰা হয় আৰু উক্ত কাৰ্যসূচীৰ বাবে এক ৰাজহুৱা সমিতি গঠন কৰা হয়। ৰাজহুৱা সমিতিত বিপিন শৰ্মা ছাৰক সভাপতি হিচাপে, বিশ্বৰঞ্জন পালক কাৰ্যকৰী সভাপতি হিচাপে, উৎপল গগৈ আৰু স্বাক্ষৰজ্যোতি গগৈক উপসভাপতি হিচাপে আৰু বিটু মজুমদাৰক সম্পাদক হিচাপে লৈ প্ৰায় 51 জনীয়া এখন উদযাপন সমিতি গঠন কৰা হয়। ইয়াৰ লগতে স্মৰণিকাৰ বাবে শ্ৰীযুত মণি গগৈ ছাৰক সভাপতি আৰু শ্ৰীযুত স্বপন কৰক সম্পাদক হিচাপে লৈ 11 জনীয়া এখন স্মৰণিকা সমিতি গঠন কৰা হয়। গতিকে সকলো পক্ষৰে আমি উক্ত সমাপন উৎসৱৰ বাবে সকলো পক্ষৰে আমি সহায় সহযোগিতা তথা আন্তৰিকতাৰে কামনা কৰিম। ধন্যবাদ।